Hi guys, hello guys. আজি মই আপোনালোকলৈ আকৌ পুনৰ এবাৰ আহিলোঁ। আজি মই আপোনালোকলৈ বহুত ধুনীয়া ভিডিঅ' এটা লৈ আনিছোঁ। কিন্তু নাচাৰ ভিডিঅ' নহয় দেই, বিহুৰ ভিডিঅ'। পিঠা বনাবলৈ আমাৰ মায়ে কেনেকৈ পিঠা বনাই আছে মই আপোনালোকক দেখাই আছোঁ। ফাৰ্ষ্টতে এনেকৈ গোল গোল কৰি লৈছে। এইখিনি ইমান বেছিকৈ হৈ গ'ল। এতিয়া এনেকৈ গুড়ৰ পানী দিছিল মায়ে ইয়াত, ইমান গোল কৰি কেনে এনেকুৱা পিঠা এনেকৈ কৰি দিলে। কাৰণ আপোনালোকে যদি বনাবলৈ মন যায় তেতিয়া মোৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি এইটো চাওক, এইখিনি আমাৰ মায়ে ইমান পাতল, কিন্তু এনেকৈ বেছিকৈ চাপটা কৰি নিদিব দেই। এনেকৈ বেছিকৈ চাপটা কৰি নিদিব, কাৰণ এনেকৈ বেছি চাপটা কৰিলে নবনিব। আৰু অলপমান ফাটিছে, কিন্তু একো নহয়, আপোনালোকে বেয়া নাপাব। অলপমান খাই টেষ্টি হৈছে। মায়ে এটা খাই চাইছিলে, পাই নাজানো ইমান টেষ্টি হৈছে বুলি কৈ আছিলে। মই বাহিৰত খেলি আছিলোঁ আৰু এতিয়া ঢিলা পিঠা হৈ গ'ল। বাই বাই, চি ইউ। আমি আকৌ পুনৰবাৰ আহিম। বাই বাই ফ্ৰেণ্ড।